এয়া হ'ল দুই মহান পুৰুষ দীপাংকৰ যাক সকলোৱে চন্দাল বুলি জানে আৰু চিৰঞ্জীৱ যাক সকলোৱে সৰু বুলি জানে ইহঁতৰ কলেজ যাবলৈ টাইম নাই কিন্তু পাবজি খেলিবলৈ আৰু শুবলৈ ইহঁতৰ টাইমে টাইম আবে কি ঘণ্টা তো কি ঘণ্টা বচাম মই বে মোক নিজকে মাৰিলে বে নিজৰ তাতে গুলি লাগি আছে আৰে আমাৰ সেই মক্কেলে ক'ত কি থাকিলে ভাই আজি নমৰিলো হয় বে ৰহে কিমান গালি পাৰা খেলিতো আছো তহঁতক কৈছিলো না ৰুমৰ ভিতৰত থাকাটো ঘৰৰ পৰা ওলাইছা কিয় বাহিৰত আরে ভাই ইফালে জানা কোনাত যা তাত আছে কাপোৰ আছে পিন্ধি ল আরে ই ক'ত গৈছে বে তই সৰু এই ইফালে যা সে কিবা কৰি আছে ৰ তাই এইটো ভাই মই মৰলো বে তই মৰলি নেকি অ বে আমাৰ ই আছে খেলি আছে দে তাক চাওঁ দে কিমান দূৰক লাগি যায় বাকী গুটখা আছে তোৰ তাতে নাই এই ভাই কিমান আৰু পাবজি খেলবি বল যাওঁ নে বল তাকেতো ভাই পাবজিয়ে জীৱন হৈছে বল যাই থাকো আৰে ভাই সি নিজক কেনেকে মেইনটেইন কৰে বে টাইম টু টাইম গেমো খেলে পঢ়েও আমাৰ ভাই পুৱা উঠি কলেজত যাবাই টাইম নহয় বে 8:30 বজাত কলেজ যাব লাগে সি ৰেগুলাৰ কলেজত পুৱা 8:30 বজাত উঠি কিনে যায় আহে পঢ়া মেইনটেইন কৰে আমাৰ ভাই একোৱে নহয় বে পঢ়া পাতিটো নাহে আমাৰ আৰে সি আমাৰ ভাই বেকো আহিব চাগে তাততো সি ৰাখি আছে আৰু আৰে ভাই 5,000 টকা দিব লাগিব বেক লাগিলে আমাৰ এই ভাই পঢ়াত মাথা মাৰ এইবিলাক বেক চেক এতিয়া বাদ দে এই ভাই তই বেকৰ কথা কৈছা লেকচাৰ নিদিবি দে মোৰ আগত লাজ লাগা নাই তোৰ বেকৰ কথা কবা আৰে ভাই সি তো দিনটো মোৰ মাথাটো খাই থাকে আৰে ভাই তই যিখিনি সময় মোৰ লগত থাকা তই আৰু মোৰ মাথাটো চবে নাথিবি না এই ভাই আমাৰ মহাপুৰুষ কি কৰি আছে যাওঁ আৰু মোক লগি এই তই তাতেও এনেকে থাকা ন এই মক্কেল ইয়াক এনেকে নাথি কি থাকবি বল কি মহাপুৰুষ পাৰ্কিনছন ডিজিজ কৰি আছা তই পাৰ্কিনছন ডিজিজ নপঢ়ি কি কৰবি তই কালি মেমে যে কৈছে আরে মেমে প্ৰেজেন্টেচন দিছে বেছি কথা নকবি ভাই গেমত হাৰালি তই মোক আরে গেমত মই হাৰাইছো নেকি কি মই হাৰাইছো নেকি মই মৰলো কি হতৰ কাৰণে আরে তোক মই কৈছো ঘৰটোৰ ভিতৰত থাক ঘৰটোৰ ভিতৰৰ পৰা ওলাই আহিছা অলপ তো চা আগতে কিমান কিটা মানুহ আছে দেখা পাইছে কিমান কিটা আছে এইবিলাক বাদ দে কালি প্ৰেজেন্টেচনটো আছে প্ৰেজেন্টেচনটো ৰেডি কৰ লেপটপটো ওলা মোৰ ওলা আৰু কৰ ভাই তই মোক এডভাইস দিব লাগা নাই তই নিজে এডভাইস দে নাই ভাই কালি গালি খাব লাগব না মেমো ভাই ভাত তাত বনাইছা কিবা দালি ভাত বনাই আৰু আৰে ৰুমত কিবা যে আছে নাই হেতু আলোচনা কৰছা কোনবাই না কিবা চাইছা বল বাজাৰত যাও তো কব লাগে না মুখখানি দি তই ৰুমত থাকা বেছি আৰে মই থাকো হয় কিন্তু কথা এটা আছে তো পৰহি যে কৈছিলো বাজাৰৰ কথা মনত আছে আছে ভাই আছে মনত এইবিলাক কথা মোৰ মাথাত নোমাই এইবোৰ বিজি মানুহ তো এইবিলাক বিজি এইবিলাক কথা ফালতু কথা কিয় কৈ থাকা এই ৰুমত আছা বাজাৰ কৰা দায়িত্ব আছে মোৰ আছে ইয়াৰো এটা দায়িত্ব আছে গোটেই কথা আলোচনা কৰি বস্তু কৰিলে ভাল হ'ব না বেছি বকি আছে আৰু এতিয়া মানে কথাটো হৈছে প্ৰেজেন্টেচন মোক লাগব কালি কি কৰা এতিয়া আৰু লাগিলে লাভ নাই পইচা দি বজাৰ কৰি আহো কিমান লাগে পইচা 1000 কে দে মাহটোৰ কাৰণে তই কি ফালতু 1000 টকা দিছো লাষ্ট মাহত আরে এইটো নতুন মা আৰু তই সব কথাতে লাগি আছ যে জিটি কথাত লাগি থাকে এ ভাই হ'ব দে আৰু ভাড়া দিব লাগিব ভাড়াটো আৰে ভাই কৈছো তো মোৰ ভুল হৈছে হ'ব তো মই যাও দে ভুলত নহয় কথা কোৱা নাই কি লাগি থাকে চাচোন চা নাই ভাই বেলেগ নাই Hey! Dude, কলেজ যাবি না যা? Hey! কলেজ
আজিও নাজানে নেকি কি হে কলেজ আছে দেখোন ক'ত আৰু প্ৰেজেণ্টেশ্যন কি কৈছিলোঁ যা কালি মই কি হ'ল উঠ না এই এই সৰু উঠ 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 দেৰি হৈছে তো 9টা বাজে কি যাবে তোৰ বিৰাট ফাল্টু একচুৱেলি গম পাইছা না সদায় সদায় কলেজ নাযাওঁ তহঁতৰ হেৰি হৈছে কাই ৰুগীয়া নাই থাক থাক মই যাওঁ ভাই থাক ঐ বাপৰে বা ঐ এই গেলা গৰম তহঁতে ঐ তহঁতৰ গেল যে মূৰটো কলেজ নগ'লে এইটা লৈ উঠা নাই এই বিচনা অৱস্থা এই ভগৱান ক'ৰ পৰা আহিলোঁ মই ফুৰি আহিলোঁ মাছ মাৰিব গৈছিলোঁ ব্ৰহ্মপুত্ৰত কেইটা আনছা মাছ ফাল্টু কৰি থাকা উঠ যাতা ফাল্টু কৰি আছা হাঁহি আছে আৰু টোপনি অহা নাই আৰু বিচাৰ বিচাৰি এনেকৈ কৈ আছা উঠ 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 নাই 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 উঠ 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 তই কম্বল বুলি নহয় এতিয়া কম্বল বুলি লাভ নাই এতিয়া উঠলি লাভ নাই এইবিলাক এই ৰুম উঠ না ফাল্টু বেছি কৰি আছা কিন্তু উঠে উঠে সি কুকুৰে ৰাতি সোনকালে বাগাত দিব বাগাত দি উঠি পুৱা উঠি কলেজত যাব আমিতো চালা 2-3 বজাত ঘুমাব আৰু সি ভালকৈ বাগাত দিবা নাযায় পুৱা এই চালা 7টা বজাতে মাতব মাতি উঠি এই দিনত 3টা বজাত কলেজৰ পৰা আহিছে আহি কিনে আৰু আমাকে থৈ ঘুমটাৰ পৰা কি কি কয় কিবা মই তাক কুকুৰ বুলি মাতো তই কুকুৰ চালা ইমান টাইম যে ভুগি আছো মই এটাও ৰিয়াকশ্যন নাই কিয় তোৰ কি তোৰ মনৰ হ'ল নেকি তোৰ এ ভাই কিবা কৰিব লাগিব ইয়াত বেছি হৈছে আৰু ই আহি কিনে কুকুৰে বিন্দাছ ভাত খাব আমি ভাত বনাওঁ আৰু টোপনি জ্বালাত আছো তাক কিন্তু মই কোনোবা দিনা মাৰি দিম এই কি বনাই বাচন ধুব পাৰি নেকি কেহাৰে খাম এইবিলাক ঐ ঐ উঠাই নাই যে আজিও কিয় দিনটো নেকি আৰু ই ক'ত সৰু ক'ত এই সি পূজাৰ বন্ধৰ দিনা নকলে সি ঘৰত গ'লে মাছা বহু যে গহু চহু এই বেমাৰ অলপ কি হৈছে কি বা হৈছে জ্বৰ উঠছে নেকি অলপ বহুত জ্বৰ দেখোন তোৰ গাত ঔষধ চৌষধ খাইছা না নাই নাই ঔষধ খা নাই আহিও গেল না ক'ব লাগে এটা ফোন কৰিব নোৱাৰা মোক অসুখ হৈ আছে দে ভাই কিবা মই আহিছোঁ ফাৰ্মাচীৰ পৰা ঐ উঠ এই টেবলেট লাগে মানে দিওঁ খাই দে দেখোন মোকতো খামাই নাই দেখোন খা টেবলেটটো খা টেবলেটটো খা আগতে ক'ব লাগে জ্বৰ হৈছে আৰু সি ঘৰত গৈছে মোক যে খবৰ নকৰাকৈ গৈছে যে ঘৰ কোৱাই নাই মই গম নাপাওঁ মোক একো কথা কোৱা নাই কেতিয়াবা গা কেতিয়াবা ৰাতিপুৱা দেখোন ঠিকেই আছিলি না ৰাতিৰ পৰাই বয়া হৈ আছে এই ৰাতিয়ে অলপ চলপ গা বেয়া লাগি আছে নাই ঘূৰি আছো না এইকেইদিন সেইকাৰণে ৰাস্তা ৰাস্তা ধূলা না কলেজত সেইকাৰণে চাগে হৈছে দে অলপ ৰেষ্ট ল মই ভাত চাত কিবা বনাম দে ৰেষ্ট ল উঠলি দেখোন কিয় কিমান হৈ থাকবি আৰু গা চা বেয়া লাগে বেছিকৈ ভাল অলপ নিমখ তেলে লৈছোঁ মানে অসুখ হৈ আছে না বেছি সেইকাৰণে ৰ খাই দে পানী তুলি ৰ তাত নোযোৱাকৈ খালোঁ খা খাই দে
খাবি পানী খা অলপ পানী খা অলপ পানী খা কে আহিলি তই তোৰ কি বেমাৰ বোলে এই বেমাৰ মানে বিৰাট বেমাৰ জ্বৰ চৰ্দি কাহ এই 3 দিন মানে দিনটো দিনে ৰাতিয়ে মোক ট্ৰিটমেণ্ট কৰি আছে না কলেজ গৈছে না কিবা কৰিছে বাকী মোৰ লগতে লাগি আছে ভাত বনাই দিছে ভাত খুৱাই দিছে মোটামুটি এতিয়া গম পালি নে এই ভাই কি কৰিবি আৰু মোৰে ভুল আৰু তাক মানে কি বুজাতে দিগদাৰ হ'ল অলপ সেই এতিয়া উপলব্ধি কৰিছে না কি কৰিবি আৰু ভাই এই মানুহৰে ভুল হয় মোৰো ভুল হ'ল চ' এতিয়া তিনিওটা আমি ভালকৈ থাকিব লাগে সেয়ে আৰু সেই কথা বন্ধুত্বৰ মাজত মানে এইবিলাক আনিব নালাগে আৰু ঠিকে আছে হয় বে ভাই এই পাবজি চাবজি মিছা কথা বে তই আজি গম পালি নে এতিয়া একদম বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু গম পালি আৰু কথাটো হ'ল কি আজি সি নহ'লে তোৰ অৱস্থাটো কি হ'ল হয় আৰু তই যদি তাত ঠাইত হ'লি হয় তই এইটো কৰিলি হয় নে সেইকাৰণে মানে মানুহক সহায় কৰিব লাগে সেইটোৱে কথা আৰু এই ভাই মই বুজি পাইছোঁ তোৰ সকলো কথাবিলাক বাকী ভুল মৰে আৰু তাক কিবা কিবি ক'লোঁ বহুতে বাকী আৰু আমাৰ 2 বছৰ আছে যিহেতু এনেকৈ ভালকৈ একেলগে মিলিজুলি থাকি যাব লাগিব আৰু সেইটোৱে কথা আৰু কি সেয়ে আৰু তই কবি তাক মইতো অলপ বেয়া লাগি আছে মোৰো এই চলটো এনেকুৱা নহয় মানে ইমান কথা ভাবি নাথাকে আৰু বাকী আৰু কি কৰিবি আৰু আমি চব মানুহতো একে নহয় সেইকাৰণে মই ভুল কৰিলোঁ আৰু তই কবি ই ক'ত গৈছে সি কলেজত গ'ল এই 3 দিনতো যোৱাই নাছিল না মোৰ লগতে লাগি আছে ঠিকে আছে বাকী এই পঢ়া পাতি কৰিব লাগিব আৰু ভালকৈ এই পাবজি চাবজি আৰু নেখেলোঁ আৰু পাবজি মাৰো বুলি লাইফ বৰবাদ কৰি লাইফ বৰবাদ কৰি 2-3 ঘণ্টা গুচি যায় বে এতিয়া আৰু পঢ়া ষ্টাৰ্ট কৰিব লাগিল নহ'লে ভাই বেয়াকৈ বেয়া আহিব তাৰ লাইফে বেয়া হৈ যাব এতিয়া আমি পঢ়িব লাগে এ ভাই এই পাৰ্কিনছন ডিজিজ কি ভাই মোৰ মাথাটো হেং মাৰি আছে একো বুজি পোৱা নাই কেনেকৈ পঢ়া ভাই এই 1 ঘণ্টা পঢ়াতে মোৰ মানে চব মানে ডেমেজ হৈ গৈছে আজি দেখোন বেলেগ পাৰ্কিনছন ডিজিজ পঢ়া আৰম্ভ দিলি মানে এই ভাই এতিয়া ভাল লাগছে না এইটো কথা পঢ়িব লাগে আৰু পৰিৱৰ্তন আপোনালোকে দেখা পাইছে প্ৰথম পাৰ্কিনছন ডিজিজ পঢ়ি আছে এদিন গালি পাৰিছিল কিন্তু পাৰ্কিনছন ডিজিজৰ কথা কওঁতে কিন্তু আজি দুয়োটাৰ হাতত পাৰ্কিনছন ডিজিজ প্ৰেজেণ্টেশ্যনো কৰিলে চাগে লেপটপ খোলা আছে গতিকে আজি সম্পূৰ্ণ চেঞ্জ গতিকে ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা দেখিছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু কি এনচিআৰ আৰু মেইন বস্তুটো কি আছিল কমেণ্ট এইটো ভিডিঅ' কিন্তু আপোনালোকৰ সম্পূৰ্ণ বেচেলাৰ ভিডিঅ' আপোনালোকৰ সকলোৰে লগত মাজত হৈ থাকে গতিকে ভিডিঅ'টোৰ বিষয়ে আৰু বিশেষ নকওঁ আৰু ভিডিঅ'টো চাব আঁতৰি পাছত বহুদিনৰ পাছত ভিডিঅ' বনাইছোঁ মানে কি টাইমে নাই এতিয়া এনেকুৱা হৈছে আপোনালোকে ভিডিঅ'টোতে গম পাব টাইম নাই আৰু এমাহ পাছত আমাৰ এক্সামেই আহি আছে চ' ভিডিঅ'ৰ কাৰণে অলপ প্ৰব্লেম হ'ব দিবৰ কাৰণে বাকী আৰু সেয়াই আৰু কষ্ট কৰি আছোঁ আপোনালোকে ছাপোৰ্ট কৰক এইটোৱে আপোনালোকৰ ছাপোৰ্ট লাগে পাবজি খেলা বাদ দিয়ক পঢ়ক পাবজি কিন্তু বেছিকৈ খেলে কিন্তু লাইফত পাবজি কিবা কিবি COC এইবিলাকক ইম্পৰ্টেঞ্চ নিদিব নিজৰ লাইফটোক ইম্পৰ্টেঞ্চ দিয়ক সেয়াই আৰু থেংক ইউ